আজি ডিমাছাৰ পৰম্পৰাগত বসুদিমা উৎসৱ ৰাজ্যজুৰি ডিমাছাৰ অধিষ্ঠিত অঞ্চলত বসুদিমা উৎসৱ উলহ মালহেৰে পালন। ডিফু ৰেংবহম হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সোণালী জয়ন্তী বৰ্ষত পদাৰ্পণ পতাকা উত্তোলনেৰে সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ শুভাৰম্ভ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। ৰাজ্যজুৰি ডিমাছাৰ অধিষ্ঠিত অঞ্চলত বসুদিমা উৎসৱ উলহ মালহেৰে পালন। আজি ডিমাছাৰ পৰম্পৰাগত বসুদিমা উৎসৱ উপলক্ষে গুৱাহাটী হাউকুছিত উলহ মালহেৰে তথা বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বসুদিমা। ৰাজ্যজুৰি ডিমাছা অধিষ্ঠিত অঞ্চলত বসুদিমা উৎসৱ উলহ মালহেৰে পালন। আজি ডিমাছাৰ পৰম্পৰাগত বসুদিমা উৎসৱ উপলক্ষে গুৱাহাটী হাউকুছিত উলহ মালহেৰে তথা বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বসুদিমা। পৰম্পৰাগত ৰঙীন সাজ পিন্ধি আনন্দত মতলীয়া ডিমাছা যুৱতীসকলৰ নাচনৰ চেৱে কঁপাই তুলিছে গুৱাহাটী মহানগৰীৰ আকাশ বতাহ। উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যবাসীৰ লগতে ডিমাছা জনগোষ্ঠীয় ৰাইজক বসুদিমাৰ ওলগ আৰু শুভেচ্ছা জনাইছে বিশিষ্ট ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনচাই। শিক্ষাৰ ক্ষেত্ৰত অতি পিছপৰা জিলাখনত শিক্ষাৰ পোহৰ বিলোৱাত অগ্ৰণী ভূমিকা পালন কৰা ডিফু ৰেংবহম হায়াৰ ছেকেণ্ডেৰী স্কুলখন আহি বৰ্তমান 50 বছৰত ভৰি দিছে। এই 50 বছৰ পূৰ্তি উপলক্ষে বুধবাৰে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় সোণালী জয়ন্তী বৰ্ষৰ উদযাপন। ৰেংবহম হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰধান শিক্ষক লংচিং টিমুৱাৰ দ্বাৰা স্কুলখনৰ সোণালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদি কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় সোণালী জয়ন্তী বৰ্ষ উদযাপন কাৰ্যসূচীৰ। 1972 চনত জানুৱাৰী মাহত স্থাপন কৰা ৰেংবহম স্কুলখন প্ৰথমে ডিফু বেচিক LP স্কুলৰ পৰাই শিক্ষাদান কাৰ্য আৰম্ভ হয়। পৰৱৰ্তী সময়ত বৰ্তমান স্থানত ৰেংবহম হায়াৰ ছেকেণ্ডেৰী স্কুলখন নিজাববীয়াকৈ স্থাপিত হয়। সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰথমটো কাৰ্যসূচীৰ উপলক্ষে অনুষ্ঠিত তথা স্কুলখনৰ মেনেজিং কমিটিৰ সভাপতি ৰাম সিং টেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত প্ৰাক্তন অধ্যক্ষ পুনিৰাম শইকীয়া, মিনতী দেৱী, স্কুলসমূহৰ পৰিদৰ্শক ৱেলছন ৰংপি প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে আগদিনা সন্ধিয়া স্কুলখনৰ অধ্যক্ষ লংচিং টিমুঙে সোণালী জয়ন্তী বৰ্ষ উপলক্ষে 50টা বন্তি প্ৰজ্বলন কৰে। নিউজ ডেস্ক ৰিপৰ্ট কাপ নিউজ। একাংশ ভূমি মাফিয়াৰ ফুচুলনিত খটখটি নিৰ্মল টি ষ্টেটত এঘৰ দুঘৰকৈ বাঢ়ি আহিছিল। এইসমূহ অবৈধ ঘৰ দুৱাৰ বুধবাৰে স্থানীয় লোকে মিলি কৰে উচ্ছেদ অভিযান। কাৰ ছত্ৰ স্বায়ত্ত ভূমি মাফিয়াই নিৰ্বিবাদে এতিয়াও চলাই আছে অবৈধ ব্যৱসায়, যাৰ বাবে নিৰ্মল টি ষ্টেটত এতিয়াও ঘৰ সজা কাৰ্য বন্ধ হোৱা নাই। লক্ষণীয়ভাৱে এইদৰে অবৈধভাৱে ঘৰ সাজি বসবাস কৰিবলৈ লোৱাৰ ক্ৰমে প্ৰথমে এঘৰ দুঘৰ, তাৰ পিছত কেইবাঘৰ হোৱাত স্থানীয় লোকে উঠি পৰি লাগি যায় উচ্ছেদ কাৰ্য। কিন্তু উচ্ছেদ অভিযানৰ সময়ত দেখা বা লগ পোৱা নাছিল কোনো ভূমি মাফিয়াত। আৰক্ষীয়ে সম্প্ৰতি এজনো ভূমি মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। এই সন্দৰ্ভত দেখা গৈছে স্বায়ত্ত পৰিষদৰ কৰ্তৃপক্ষৰ নীৰৱ ভূমিকা। আলু খেতি কৰিছে, চব্জি খেতি কৰিছে, সিহঁতক 15 দিনৰ টাইম দিয়া হৈছিলে যে 15 দিনৰ ভিতৰত সিহঁতে ঘৰ খালী কৰিবলৈ দিয়া কথা আছিলে। আজি ঘৰ খালী নকৰাকে আমাৰ ৰাইজে গৈ, আমাৰ ল'ৰা ছোৱালীয়ে গৈ ঘৰটো ভঙা হৈছে। এনে আমি সিহঁতে অবাধ্য কৰাৰ কাৰণে আমি বাধ্যত পৰিবলগীয়া হৈছে সিহঁতৰ ক্ষতি কৰিবলৈ। তাক এনে হ'বই লাগিব, কেলে আইন মানা নাই, কাৰণ মানা নাই। সিহঁতে ভাবিছে কি আমাৰ পৰা আৰু কোন ডাঙৰ আছে, যে আমাক পুলিচে কি কৰিব পাৰিব, পাব্লিকে কি কৰিব পাৰিব। সিহঁতৰ ইমান সাহস। বাগানৰ মাটি, আমাৰ বাগানৰ মানুহে এই চাহ গছৰ দি ভাত খাই আছে। আজিৰ ঘটনাটো হৈছিলে কি, যিটো এজন মানুহ আছে সেলিমুদ্দিন লেন মাফিয়া, সি মানে বাগানৰ মাটি দখল কৰি আৰু সি বিক্ৰী কৰি থাকে। নতুনকৈ আমাৰ এটা অৰ্ডাৰ ইছ্যু হৈছিলে, এই অৰ্ডাৰটোকে ভায়োলেশ্যন কৰিছে। এইকাৰণে আমাৰ ৰাইজে গৈ পেলাই আজি বাগানৰ যিমান আমাৰ
কৰ্মচাৰী আছিলে এইকেইটা গৈ পেলাই চব ভাঙিলে হেৰি কি কয় আপোনাৰ অৰ্ডাৰটো ভাইলেশ্যন কৰাৰ কাৰণে আৰু সি বাৰে বাৰে এনেকুৱা কৰি থাকে আমাৰ ডিমাণ্ড আছে যে সেলিমুদ্দিন আৰু এইটো কায়ুম তালুকদাৰ লেণ্ড মাফিয়া দুইজন আছে এই লাহোৰীজানত সিহঁতক এৰেষ্ট হ'ব লাগে পুলিচে এৰেষ্ট কৰিব লাগে জেলত পঠাব লাগে পুলিচে কি কৈছে পুলিচে বাৰ বাৰ এচুৰেঞ্চ দিয়ে আমি এৰেষ্ট কৰিম কিন্তু আজিলৈকে আমি দেখি পোৱা নাই তাক এৰেষ্ট কৰা অৰুণ লেকটাৰ ৰিপৰ্ট কাৰ্ড নিউজ বৈঠালাংছৰ এজন যুৱক নাম মহেশ্বৰ দাস লকডাউনৰ সময়ত বৈঠালাংছৰ নিজ গৃহলৈ আহি আছিল পিছে ভোগালী বিহুৰ পাছদিনাখনে কেৰালালৈ কাম কৰিবলৈ বুলি ঘৰৰ পৰা যাত্ৰা কৰিছিল কিন্তু আজি 4 দিনে যুৱকজনৰ কোনো খা খবৰ পোৱা নাই পৰিয়ালৰ লোকে বৈঠালাংছু ঘৰৰ পৰা যাত্ৰা কৰাৰ পিছত কেৰালা গৈ পোৱালৈকে পত্নী মাতৃৰ সৈতে যোগাযোগ আছিল কিন্তু আজি 4 দিনে যুৱকজনৰ কোনো খা খবৰ পোৱা নাই পত্নী আৰু মাতৃয়ে হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী মহেশ্বৰৰ ফোনটো বৰ্তমান সুইচ অফ বুলি কৈ থাকে কিমান দিন থাকিলে ঘৰত 3 মাহমান থাকিলে তাৰপাছত কেলা যাম বুলি ক'লে মোক কেলা যাম কোৱাতে মই গৈ কিনে বুধবাৰ গ'ললৈকে ফোনো কৰিলে বুধবাৰ সন্ধিয়া 7টা বজালৈকে ফোন আহিলে তাৰপৰা ফোন নাই ফোনে নাহা হ'ল আগত ট্ৰেইনত গৈছিলে অহা যোৱা কৰিয়ে আছিলে ট্ৰেইনত সেই বাছত যোৱাতে এনেকুৱা হ'ল আজি কেইদিন ফোন কৰা নাই আজি 10 দিন হ'ল যোৱাটো মিলাই 10 দিন হ'ল বুধবাৰৰ পৰা ফোন নাই আৰু এতিয়া কি ক'ব আপোনালোকে কেলা যাম বুলি গ'ল এতিয়া খবৰ কাটি একোৱেই পোৱা নাই গাড়ীত যোৱা মাত্ৰ মই কেৰেলা পামে এনেকৈ কৈ আছিলে তাৰপৰা খবৰ কাটি নাইকিয়াই হৈ গ'ল আৰু মোবাইলে চুইচ অফ হৈ গ'ল ঘৰখনৰ অৱস্থাটো কেনেকুৱা হৈছে কি কৰিম এতিয়া উঠি বহি থাকোঁ ৰাতি মনত পৰে আৰু মানুহটো বেমাৰী আছিলে নাযাবি বুলি কোৱাটো নামানে গ'ল আৰু পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মহেশ্বৰ গুৱাহাটীৰ পৰা কেৰালালৈ বাছেৰে যাত্ৰা কৰিছিল মুগা বৰণৰ 40 বছৰীয়া লোকজনৰ সম্ভেদ পালে পৰিয়ালৰ লোকে 9435862772 নম্বৰটোত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে বঠালাংছৰ পৰা জাছনিং ৰিপৰ্ট সমগ্ৰ দেশৰ লগতে কাৰ্বি আংলং জিলা লাংহিনত কৰৈমাৰী খেলপথাৰত লাংহিন ক্ৰীড়া সন্থাৰ উদ্যোগত 72তম গণৰাজ্য দিৱস উলহ মালহেৰে উদযাপন কৰা হয় গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি পুৱা 7টামান বজাত ডকমকা থানাৰ পৰা লাংহিন গৰৈমাৰী খেলপথাৰলৈকে হাফ মাৰাথন দৌৰৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় মাৰাথন দৌৰৰ শুভ উদ্বোধন কৰে ডকমকা থানাৰ আৰক্ষী বিষয়া বিজু বিকনৰ বসুমতাৰীয়ে 9টামান বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উকিৰ চন্দ্ৰ বৰুৱে আনহাতে গণৰাজ্য দিৱস উপলক্ষে বিয়লি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় সন্ধিয়া বঁটা বিতৰণী কাৰ্যসূচীৰে সমাপ্ত হয় গণৰাজ্য দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচী ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ Sara license holder, private security agency, regulations Act 2005. Head office Defu Karbi Anglong Assam. For more info contact Bimal Killing 93906324433 or mail at bimalkilling.k7@gmail.com. Pangcho Electronics Depu Ronkilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics, Depu Ronkilan. Visit the store now. Pangcho Electronics.
Your every move are noticed and will take you to the next level. Minga ji thendo butang te tunwek ji. Nang keng kamalong si nang kai ji theklong ji. You can make your future bright from here on. Suri Surya dansara tum isona kimang pen. Leso kemang ke kecipahai henlo. Dance Karbi Anglong Dance Season 5 is your turn. Ru Samson Singing Tea Talent Hunt Society presents Dance Karbi Anglong Dance Season 5. Audition started all over Karbi Anglong. For more information, contact 6008188947. Dance Karbi Anglong Dance Season 5 only on Cut Television's network. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত সাম্প্ৰতিক সময়ত আৰক্ষী আৰু সাধাৰণ ৰাইজৰ মাজত দেখা পাৰ্থক্য বা দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম কাৰ্বি আংলং জিলা আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ তথা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনত বসবাস কৰা ব্যৱসায়ী শিক্ষক গাঁওৰক্ষী বাহিনীকে ধৰি অন্যান্য বৃত্তিৰ লোকসকলৰ লগতে প্ৰতিখন আৰক্ষীৰ চকীৰ অন্তৰ্গত স্থানীয় ৰাইজ আৰু আৰক্ষী প্ৰশাসনৰ মাজত এক মধুৰ সম্পৰ্ক গঠনৰ এক ক্ষুদ্ৰ প্ৰচেষ্টা জিলা আৰক্ষীৰ। বিশেষকৈ পাৰ্বত্য জিলাখনৰ লোকসকলে আজিৰ তাৰিখলৈকে আৰক্ষী থানালৈ যোৱাটো জেল হাজত লৈ যোৱা সদৃশ ভ্ৰান্ত ধাৰণাটি আঁতৰ কৰাৰ বাবে এই বৈঠক অনুষ্ঠিত কৰা হয়। বিশেষকৈ হামৰে নতুন বজাৰ পুৰণা বজাৰটো কি সুবিধা পোৱা নাই পুলিচ প্ৰশাসন ফালৰ পৰা। এতিয়া বোলে ৰিপাব্লিক ডে আহি আছে, কিবা কিবি চেকিং এইবিলাকতো থাকিবই, তেওঁলোকৰ নৰ্মেল ডিউটি এইটোতো কৰিবই লাগিব। বা ইণ্ডিপেণ্ডেন্স ডে আগে আগে তেওঁলোকেতো এইটো ঘৰৰ পৰা নিৰ্দেশ। সভাত উপস্থিত প্ৰতিদিন টাইমৰ সংবাদদাতা জাছন ইংহি আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত যে সুসম্পৰ্ক সৃষ্টি কৰিব পাৰি বা আৰক্ষী যে কোনো কাৰণতে সাধাৰণ ৰাইজৰ শত্ৰু নহয় সেই বিষয়ে স্পষ্ট আৰু সাৱলীল ব্যাখ্যা আগবঢ়ায়। আমাৰ আমৰেন থানাৰ ফালৰ পৰা আমি যিখিনি আমি ৰাইজক সহায় সহযোগিতা কৰিব লাগে আমি আগবঢ়াইছোঁ আৰু ৰাইজৰ ফালৰ পৰা সকলো প্ৰকাৰৰ সহায় সুবিধা আমি পাইছোঁ যে আমাৰ আজি ইয়াত গেট টুগেডাৰ আমি পাতিছিলোঁ। আমাৰ তাত শিক্ষক গুৰু আহিছিলে, ব্যৱসায়ী গুৰু আহিছিলে, মহিলা সমিতিৰ ফালৰ পৰা আহিছিলে, আমাৰ সমাজকৰ্মী গুৰু আহিছিলে, আমাৰ ব্যৱসায়ী যিবোৰ আছে তেখেতসকল আহিছিলে। বিশেষকৈ আমাৰ সংবাদ মাধ্যমটো আছিলে, গাঁওৰক্ষী বাহিনী আছিলে। আমাৰ আৰক্ষী আৰু ৰাইজৰ বা জনসাধাৰণৰ মাজত এটা দূৰত্ব সদায় মানুহে ভাবিছিলে। আমি সেই দূৰত্বটো আমি আঁতৰাবলৈ আজি আমি সেই যিখন আমি গেট টুগেডাৰখন পাতিছোঁ। পাৰ্বত্য জিলাখনৰ সামৰেন বৈঠালাংছ, টংকামকাম, খেৰণি আৰু জিৰিকেন্দেং আৰক্ষী থানাতো আৰক্ষী জনসাধাৰণ সংবাদ মাধ্যমৰ এই মৈত্ৰী বৈঠকটি অনুষ্ঠিত কৰা হয়। বৈঠালাংছৰ পৰা জাছন ইংহিৰ ৰিপৰ্ট, কাপ নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।